শৰ্মা হে বিহু বতৰত বিহু এফাকে নিবা আপুনি ক'ত যায় হে বন্ধ বতৰত কি বিহু গাবা হে হেল্ল' হে আপাৰ আছামৰ শইকীয়াক নোকোৱা কিয় এই ভাল বিহু গায় আজি ইমান বছৰৰ পৰা আছোঁ বিহুৱে আমাকে শুনাই আছে আমি নাগাওঁ নহয় শইকীয়া দা মানুহটো গ'ল ক'ত বাৰু ঐ শৰ্মা কোৱা বিহু বতৰত আপুনি বিহু এফাকি নোযোৱাকৈ কিমান কাম নকৰে হে বিহু বতৰ কামেই নুগুচা হৈছে ৰেঞ্জাৰ দেখা নাই গোটেই কামখিনি দি থৈ গুচি গৈছে বাৰু তোমালোকে আৰম্ভ কৰাচোন এফাকি গাব লাগিব নে কি গগৈ দা আপুনি বিহু এফাকি নাগায় কি হয় গাওক না তুমি মোৰ কথা কি জানা হে বিয়া আপোনাৰ কেইদিন হ'ল ঘৰত থাকিবলৈ নাপালো ৰেঞ্জাৰটোৱে চালা মাতি দিলে কথাটো মানে এইটো মিষ্টাৰ শইকীয়া বুজিছা আমাৰ একে বিহু এফাকি নাগালে নহ'ব কিন্তু দেই কিনো চাৱনিৰে চালা মোক এইকেইটাই মানে একেবাৰে ফালি আছে ৰহ ময়ো দুচানমান দি লওঁগে বিহু দেখিলে বুলি নকবা মাজনী আপুনি এফাকি ধৰকহে মোৰ নাচৰণৰ পকা 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 ধাননি পকা ধাননি কাচিৰে নাকাতে কৰে আমনি 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 দুটা বাজিলে হে শইকীয়া ঠিক কৈছে কিন্তু আপুনি এতিয়া ইয়াত গাই থাকিলে নহ'ব তাতকৈ বেটাৰ কোৱাৰ্টাৰলৈ যাওঁ গগৈ দা আজি কিছু ভাল লাগিল বুজিছেনে আপোনাৰ বিহু কোন গায় এই শইকীয়া জ্বৰতে হৈছে যি হৈছে আৰু মানিছো কিন্তু দেই নাই ক'তনো আজিকালি আৰু বিহু তাৰ নিচিনা নোপোৱা হ'ল ন তথাপিও দিয়কচোন আজি কিন্তু মানিছো আপাৰ আছামৰ জোৰ এইজনৰ কথা কি ক'বা ৰ'ৰা সেই কোৱা মই শুনি আছো তো কি হ'লো সেই নহয় বহাগৰ প্ৰথম বিহুটো পাইছিলো বহাগত ভাল লাগিলে ন একো নাই দিয়া ভাল লাগিলে আজি নাচিলোতো ভালকে একো নাই দিয়া আচ্ছা বুজিলো কথা মানে গৈ কৰবাত দিয়া দিয়া তুমি ঘৰলৈ কেইদিন যাব পৰা নাই দুদিন মানে যাব পৰা নাই তথাপিও আৰু মোৰ কথা ভাবিছো মই সেই তাহানিতে অন্তিম দিন অৰ্থাৎ লাষ্ট ডে কৈ থৈ গৈছিল অন্তিম দিন কি কথা কৈছা এই কথা বাদ দিয়া বাকী হেৰি নহয় এই শৰ্মা সেই ৰ'ব শইকীয়া কি কথা কৈছে আপুনি লাষ্ট ডে আচৰিত কিন্তু এটা বুজিছেনে কথাষাৰ মন কৰিছে আপুনি দুইজনে মই কিন্তু বৰ মন কৰিছোঁ এই গগৈদাৰ ঘৰলৈতো মই কেইবাবাৰো গ'লোঁ আপোনালোক দুইজনে মোৰ ঘৰলৈও গৈছে ঠিকে কৈছা আপোনাৰ ঘৰলৈতো নিমন্ত্ৰণ দিয়া দূৰৰে কথা ঘৰৰ পৰিয়ালৰ কথা কেতিয়াও পোৱা নাই আজি কিন্তু নেৰিছোঁ দেই হঠাৎ ভণ্টিৰ এটা ফোন কল আহিছে দাদাক ফোন এটা কৰি কৈয়ে দিওঁ বেচেৰাটো সি চাগে খুব ভাল পাব চম্পা দৈ গুণমতী কোনে ফোন কৰিলে এইটো নাম্বাৰ আছে কি নাম্বাৰটো হেল্ল' কোনে ক'লে ভণ্টি ক এইটো কাৰ নাম্বাৰ আচ্ছা ক ভাল ধৰণৰ আছো দে আৰু কিনো কৰিবি এই অফিচৰ পৰা আহি পালোহি কি কথা কি তোৰ বিয়া দে হওক দে তইতো মোকতো আগতে নজনালি কিয় আৰু শুন তই কিন্তু এবাৰ ছুটিটো বেছিকে লৈ আহিবি মায়ে কিন্তু গোটেইখিনি চম্ভালিব নোৱাৰিব অৱশেষত তাইলে ল'ৰাটো বিচাৰি পালেও মোক নক'লে তাই মই কিবা যে বাধাহে দিওঁ
কেইদিনমানৰ পিছত তাইক মই টকা 20,000 এটা পঠিয়াই দিলোঁ। তাই মোক ক'লে, দাদা পইচাটো পালোঁ, কিন্তু তই আহিব নোৱাৰা কাৰণে বৰ বেয়া লাগিল। মোৰ মনটো একেবাৰে সহ্য নহয়। 2 মাহৰ পিছত মই গ'লোঁ ঘৰলৈ, বোলো তাইক চাই আহোঁ, জোৱাইটোনো কেনেকুৱা। কিন্তু মই বিপৰীত ছবি এখন দেখি পালোঁ। গাঁওখনটো বেলেগ হৈ গ'ল। কি খবৰ? পংকজ লগ পাম দে। কি খবৰ মোক চিনি পাইছ তই? চিনি পালে বহুত দিন মই মানুহটো দেখা দেখি লাগিছে, চিনি পোৱা যেনো লাগিছে। ক'ত পৰা আহিলি? ঘৰলৈ আহিছো আকৌ। হয় নেকি? চাকৰি বাকৰি পাই পাহৰি গ'লে আমাৰ গাঁৱৰ ফালে ন? আজিকালি অকণমান খাওঁ বা ঘৰখন বৰ পৰিৱৰ্তন হৈ গ'ল। কেনেকিবা কি বনাইছো? চাহ বনাইছো। হয় নেকি? ঘপককে যে আহি ওলালেহি, মই একো ভবাই নাই তই যে এনেকে আহি ওলাম। 2 দিনৰ ছুটি পালো আৰু আহি গ'লো। দুদিনমান থাকিবি নে? নাই ক'তনো 2 দিনৰ ছুটি। তাইৰ ঘৰতো বিয়া হ'ব যোৱা পোৱাই নাই, সেইটো কাৰণে আহিলো। বাকীটো স্বাস্থ্য থাকিলে ভাল আছিলে। উপায় নাই, কি কৰিবি। বাকীটো স্বাস্থ্য পাতি ঠিকে আছে? ভালে। দে চাহ সোনকালে বনা। শুনিবলৈকে কি কথা আছে? বিয়া পাতটো সুধিছিলি কাৰ লগত হ'ম, আৰু তোক বহুতখিনি কথা ক'ব লগা আছে, কিন্তু কোৱা নহ'ব। কি কথা? তইতো মোৰ নিজৰ ভণ্টিহে নাছিলি। ককাইদেউ, তই এইবোৰ কি কৈছ? অঁ, মই যি কৈছোঁ সঁচা কথা কৈছোঁ। তোক আচলতে আমি ৰাস্তাৰ পৰা বুটলি অনা হয়, আৰু তোৰ প্ৰকৃত মা কোন আজি পৰ্যন্ত নোলালে, বুজিছ? আৰু তই যিখন ঘৰতে বিয়া হ'লি, সেইখন ঘৰৰ মানুহে মোৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্য এই পৰিয়ালৰ পৰা নাইকিয়া কৰি পেলালে। আৰু তই এইখন ঘৰত বিয়া হ'লি মোক নুসুধাই। এখনি পত্ৰ আলমাৰীটোৰ ভিতৰতে মই থৈ যাম, পঢ়ি চাবি, আৰু জীৱনৰ সকলোখিনি কথা তই গম পাবি, বুজিলি? আৰু শুন, আজিয়ে মোৰ তোৰ মাজত শেষ দিন, অৰ্থাৎ লাষ্ট ডে। কি কোৱা হে শইকীয়া? আচৰিত,